যুৱৰাজ নামটো মুখলৈ আহিলেই সকলোৰে মনত পৰে কিং স্মিথৰ এই 6টা সিক্সাৰ Just a flick of the wrist. And Sony X, get me in. Just. This is Kingsmead. There's another. Look at the tap. দুটাকৈ বিশ্বকাপ ভাৰতক উপহাৰ দিয়াত মুখ্য ভূমিকা গ্ৰহণ কৰা যুৱৰাজক পুনৰ দেখা পোৱা নাযাব খেলপথাৰত And in around 22 years and almost 17 years of international cricket on and off, I have decided to move on. Thank you for taking the time out to be here and to support me. Cricket has given me everything I have and is the reason why I stand here today. নেক্সট ৱেষ্ট ট্ৰফিৰ ফাইনেলত সকলোকে চুমক দিয়া যুৱৰাজে ঘোষণা কৰিলে আন্তঃৰাষ্ট্ৰীয় ক্ৰিকেটৰ পৰা সন্ন্যাস 304খন এদিনীয়াত 14টা শতকেৰে 8,701 ৰান সংগ্ৰহ কৰাৰ লগতে 40খন টেষ্টত 3টা শতকেৰে 1900 ৰান সংগ্ৰহ কৰা যুৱৰাজ আছিল ভাৰতীয় ক্ৰিকেট অনুৰাগীৰ অন্যতম নয়নমণি হাওফাত কৰ্কট ৰোগ লৈও দেশৰ বাবে 2011 চনত বিশ্বকাপত অংশ লৈ আজুৰি আনিছিল শ্ৰেষ্ঠত্ব ক্ৰিকেট জীৱনৰ উত্থান পতন আৰু দুৰাৰোগ্য কৰ্কটৰ পিছতো যুঁজি যোৱাৰ মানসিকতা থকা একমাত্ৰ ব্যক্তিগৰাকী হৈছে যুৱৰাজ যুৱৰাজৰ চমকপ্ৰদ খেল আৰু দৃষ্টিনন্দন শ্বটসমূহ দিনৰ বাবে স্মৰণীয় হৈ ৰব ক্ৰিকেট প্ৰেমীসকলৰ মনত নিউজ ডেস্ক জ্ঞান বাৰ্তা